পুনৰবাৰ গুৱাহাটীত সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতি কাণ্ড ডেকাৰ দেখুৱাই লুটপাট চলালে ডকাইতৰ দলে নিশাৰ ভাগতে সংঘটিত হয় মালিগাঁৱত এই ভয়ংকৰ ঘটনা মালিগাঁৱৰ এই বাসগৃহটোলৈ আহিছিল নিশাৰ ভাগতে চাৰিজনীয়া এটা ডকাইতৰ দল আৰু চাৰিজনীয়া ডকাইতৰ দলে হাতত লৈ আহিছিল ডেগাৰকে ধৰি বিভিন্ন মাৰণাস্ত্ৰ মুখত আছিল ক'লা কাপোৰ আৰু চাৰিজনীয়া ডকাইতৰ দলে সংগঠিত কৰিছে এই ভয়ংকৰ ডকাইতি আমি যিখিনি চিচি ফুটেজৰ পৰা পাইছোঁ যে চাৰিজন মানুহ ভিতৰত সোমাইছিলে কাপোৰ বন্ধা অৱস্থাত আছিলে মুখত কিন্তু কেয়াৰটেকাৰজনে প্ৰথম কথা হৈছে কি দুৱাৰখন খুলি দিলে তো তেওঁৰ ইণ্টেনশ্যনটো কি আছিলে ধৰক দুৱাৰখন খোলাৰ ওপৰত ধৰক এইটো এতিয়ালৈকে আমি ধৰিব পৰা নাই তেওঁ সঁচাকৈ এওঁলোকৰ লগত মিলি আছিলে নে নাই সেইটোতো বেলেগ এটা কথা কিন্তু কেয়াৰটেকাৰজনৰ যোনটো ৰোল আছিলে তেওঁক এটা ঘৰ এটা এৰি থৈ গৈছে তেওঁৰ দায়িত্ব আছিলে যে তেওঁ প্ৰথমতে কনফাৰ্ম কৰি লৈছিলে কোন মানুহ আহিছে ইফালে আৰক্ষীয়ে সমগ্ৰ ঘটনাক লৈ এতিয়া তদন্ত অব্যাহত ৰাখিছে সুৰেশ পোদ্দাৰ নামৰ এই লোকজনৰ ঘৰত ডকাইতে নিশাৰ ভাগতেই চলালে তাণ্ডৱ আৰু ৰান্ধনিৰ ভূমিকাক লৈও সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে তো সেইকাৰণে কেয়াৰটেকাৰজনৰ ৰোল আছিলে তেওঁ ব্ৰেক কৰিছে ছেকেণ্ড কথা হ'ল কি তেওঁ ইয়াৰ লগত মিলি আছিলে নাই সেইটো পিছত ইনভেষ্টিগেশ্যন ওলাব লাহে লাহে পোহৰলৈ আহিব নিশ্চয় নাই এতিয়ালৈকে এছেছমেণ্ট কৰা নাই কিন্তু মেক্সিমাম জুৱেলাৰী নিছে বুলি আমি গম পাইছোঁ অঁ নিশ্চয় আমাৰ CID টিম অলৰেডি আছে ডগ আহিছে আৰু চাৰিজনীয়া বুলি আমি গম পাইছোঁ এই সমগ্ৰ ঘটনাই গুৱাহাটীতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে ইতিমধ্যে CCTV কেমেৰাৰ জৰিয়তে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু সোনকালেই ওলাই পৰিব জুলুঙাৰ মেকুৰী